ফ্ৰেণ্ডছ, তো আজিৰ ভিডিঅ'টো ৰাস্তাৰ পৰা আৰম্ভ কৰিব লগা হৈছে। তো আজি আৰু এটা নতুন ব্লগ লৈ আপোনালোকৰ ওচৰলৈ আহি আছোঁ আগবাঢ়ি। তো এতিয়া মই ভবানীপুৰত আছোঁ চকত, আৰু মই এটা নাৰ্চাৰীত যাম সন্মুখত, কিবা গছৰ পুলি নিব লাগে। নাপাম কেনে কি হয়, তো চাই থাকক মোৰ ইউটিউব চেনেল JR অফিচিয়েল ডান্স গ্ৰুপ। মোৰ ভিতৰ ফালে সোমাই আছোঁ, এইটো মা নাৰ্চাৰী। এইটো দেখিবলৈ পাইছে, বহুত ধুনীয়া লাগিছে। ইফালে মই আৰু ৰিদীপ ছাৰ মা নাৰ্চাৰীত আছোঁ ভবানীপুৰত। তো আমি ইয়াতে কিবা গছৰ পুলি কিনিম। তো ইয়াৰ পৰা আমি প্ৰগ্ৰাম ছাৰ কৈ দিওঁ একবাৰ। আনন্দ বজাৰ আমাৰ জ্ঞানম সংগীত একাডেমি শাখা এটা আজি শুভ উদ্বোধনী হ'ব। তো তাকে লৈ যাম। আৰু ইফালে ভবানীপুৰ মা নাৰ্চাৰী। আছে ভালে। অ'কে, আমি আনন্দ বজাৰ গৈ আছোঁ গাড়ীত। তো এইফালে এইটো প্ৰাঞ্জল আছে আৰু মই আহি আনন্দ বজাৰ শংকৰদেৱ শিশু বিদ্যা নিকেতনত পাইছোঁ। আৰু আজি কি হ'ব অলপ কওক কি হ'ব? আজি আমাৰ নতুনকৈ জ্ঞানম সংগীত মহাবিদ্যালয়ৰ শাখা হ'ব, আনন্দ বজাৰ শাখা হ'ব। গতিকে আপোনালোকৰ শুভেচ্ছা বিচাৰিছোঁ। ধন্যবাদ। আৰু যিসকলে এডমিশ্যন ল'ব খোজে, তো ইয়াতে আনন্দ বজাৰৰ কিনি ল'ব পাৰিব। তো সকলোৱে আহিব বুলি আশা কৰিছোঁ। আৰু আনন্দ বজাৰ শাখাৰ শুভ উদ্বোধনৰ এই আড়ম্বৰপূৰ্ণ অনুষ্ঠানৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থকা আমাৰ নিকেতনৰ প্ৰতিষ্ঠাপক প্ৰাক্তন সম্পাদক মহোদয়, মই আশা কৰিছোঁ এই অনুষ্ঠানে আমাৰ এই অঞ্চল বটবৃক্ষ হৈ ছাঁ দিয়ক, চানি ধাৰক। তাৰ কাৰণে মই আটাইলৈ মোৰ আন্তৰিক শুভকামনা জ্ঞাপন কৰিছোঁ। ধন্যবাদ। চিনাকি পৰ্ব তথা সম্বৰ্ধনা অনুষ্ঠান। সভানেত্ৰী মহোদয়া তথা সমাজ কৰ্মৰ ছাত্ৰী দৰদী ডিষ্ট্ৰিক্ট তালুকদাৰ সম্বৰ্ধনা জনাব ভূমিকা বৰুৱা। আমি তেখেতক মঞ্চত আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ। শুভাকাংক্ষী আমাৰ নিকেতনৰ শুভাকাংক্ষী তথা মাননীয় প্ৰবীণ চন্দ্ৰ দাসদেৱ উপস্থিত আছে। তেখেতক সম্বৰ্ধনা জনাব অনুস্মিতা কলিতাই। আৰু তেখেতক সেইখিনিতে সম্বৰ্ধনা জনাব আমি বাইদেউ মঞ্চত আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ। বিভাগৰ সৈতে বিশেষকৈ সংগীতৰ সৈতে প্ৰায়ে জড়িত হৈ থাকে। আমি তেখেতক সম্বৰ্ধনা জনাব বিচাৰিছোঁ। তেখেতক সম্বৰ্ধনা জনাব আমাৰ ছাত্ৰ নিশান্ত মেধিয়ে। এটি হাতচাপৰে আমি তেখেতক উজ্জ্বল ভৱিষ্যত ইয়াৰ পিছতে আনগৰাকী উদ্যোগী ভৱিষ্যত
সুস্বাস্থ্য সুখৰ জীৱন কামনা কৰিছোঁ আৰু তেখেতক আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ। নামেৰে এই অনুষ্ঠানটো আৰম্ভ হৈছে জ্ঞানম জ্ঞানম জ্ঞাতুম ইচ্ছা জিজ্ঞাসা সংস্কৃত শব্দ এইটো জ্ঞানম নলেজ হয়নে গতিকে নিশ্চয় কিবা এটা বিশেষ জ্ঞান বা নলেজ আমাৰ হ'ব কিহৰ ওপৰত সংগীতৰ ওপৰত এতিয়া আমি জানিব লাগে সংগীত গীতম বাদ্যম নৃত্যম ত্ৰয়ম সংগীতম উচ্যতে তেখেতক সম্বৰ্ধনা জনাব আমাৰ সংগীত একাডেমীৰ প্ৰশিক্ষক জাহাংগীৰ আলী। বেয়া ভাল লাগিব মনটো সেয়েহে এইবাৰ হৈছে এটি গীত জননী দৃষ্টি প্ৰালোক আমাৰ সকলোৰে চিনাকি অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী কাকলি দাসৰ যিকোনো চেষ্টাৰ লগত আমি সদায় আছোঁ আৰু থাকিম। আমি সকলোৱে জানো যে সফলতা এদিনতে অহা বস্তু নহয়। এটি জনপ্ৰিয় ভজন আছে, ভজনটো আমি আচলতে শিল্পী নহয়, তথাপি ভজনটো এবাৰ আওৰাব বিচাৰিছোঁ। कौन कहते हैं भगवान आते नहीं, कौन कहते हैं भगवान आते नहीं, तुम मीरा के तरह बुलाते नहीं, तुम मीरा के तरह बुलाते नहीं। এই যে আমি কৈছোঁ যে খেতি কৰিব লাগে, এই যে কোৱা হৈছে যে নিজৰ ভাষা সংস্কৃতিক ভাল পাব লাগে, খেতি কৰিব লাগে, এই খেতিটো অকল পথাৰত কৰা খেতিৰ কথা কোৱা নাই, সংস্কৃতিৰ খেতি কৰিব লাগে। এতিয়া জ্ঞানম সংগীত একাডেমী এখন সংস্কৃতিৰ পথাৰ সৃষ্টি কৰিব লাগে আনন্দ বজাৰ অঞ্চলত আৰু গোটেই ভৱানীপুৰ অঞ্চলত। মুকলি সভাৰ মাননীয় সভানেত্ৰী সহিতে এইখন শিক্ষানুষ্ঠানৰ জন্ম লগ্নৰে পৰা যিসকল পুৰোধা ব্যক্তি এই সময়তো আমাৰ মাজত বৰ্তমান বা যিসকল প্ৰয়াত তেখেতসকললৈ মই মোৰ আন্তৰিক শ্ৰদ্ধা নিবেদিছোঁ। উপস্থিত ছাত্ৰ ছাত্ৰী, অভিভাৱক অভিভাৱিকা আৰু শুভাকাংক্ষী ৰাইজলৈ আমাৰ জ্ঞানম সংগীত একাডেমী সংগীত মহাবিদ্যালয়ৰ তৰফৰ পৰা আন্তৰিক প্ৰীতি শুভেচ্ছা আৰু আগত ৰঙালী বিহুৰ পুনৰবাৰ প্ৰীতি শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মাতৃনো কি বস্তু, তোমালোকে পিতৃ মাতৃৰ কথা শুনিবা। মাত কি বস্তু এই লোকগীতত কৈছে, মাত কি বস্তু। ও দেউতা ৰাজাৰে সাধুকথাৰ ওপৰত গীত। ও হিৰ হিৰ নকৰিবি, হিৰ হিৰ নকৰিবি। আনন্দ বজাৰ শাখাৰ উপ উদ্বোধনী অনুষ্ঠানত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ এটি গীত গাবলৈ প্ৰয়াস কৰিছোঁ।
লাগিনি পতনি দেৱানো ধেমালি নন্দী ভংগী ক্ষুদ্ৰ suppose আপোনাৰ কণ্ঠ সংগীতৰ থিয়ৰী পেপাৰ এখন প্ৰেক্টিকেল পেপাৰ এখন তাৰ লগত 3খন এক্সট্ৰা পেপাৰ আমি ৰাখিছোঁ এই 3খন হৈছে পাৰ্চনেলিটি ডেভেলপমেণ্ট আছামিজ কালচাৰ এণ্ড জেনেৰেল নলেজ ব্যক্তিত্ব বিকাশ অসমীয়া সংস্কৃতি আৰু সাধাৰণ জ্ঞান এই 3খন পেপাৰত আমি গুৰুত্ব দিছোঁ কাৰণ আপোনালোকে অভিভাৱকসকলক মই সেইদিনা কৈছোঁ যে আপোনালোকে ল'ৰা ছোৱালীক প্ৰকৃত মানৱ প্ৰকৃত শিল্পী হোৱাতহে গুৰুত্ব দিয়ে সাধনা লানি কৈৰুনে ঐ গছৰ খানি সেউজী গছতে সোণৰ মোতি লানি কৈৰুনে ঐ গছৰ খানি সেউজী গছতে সোণৰ মোতি সেউজী গছতে সোণৰ গুটি লাগে হীৰা ফুলে বাঢ়ে পোহৰ চান্ধি সেউজী গছতে সোণৰ গুটি সেউজীয়া সেউজীয়া জ্ঞানম একাডেমীৰ পৰিয়ালবৰ্গ শ্ৰদ্ধাৰ প্ৰবীণ দাস ডাঙৰীয়া শ্ৰদ্ধেয়া মাননীয়া মাপনী বাইদেউ আমাৰ প্ৰাক্তন সম্পাদক ডাঙৰীয়া তথা বৰ্ধমানৰ সম্পাদক কিশোৰ কলিতা দেৱ আৰু উপস্থিত সমূহ অভিভাৱক অভিভাৱিকা তথা ছাত্ৰ ছাত্ৰীসকল আমাৰ অনুষ্ঠানৰ প্ৰথম কাৰ্যসূচী আছিলে গছপুলি ৰোপণ আৰু বতৰৰ প্ৰতিকূলতাৰ প্ৰতি লক্ষ্য ৰাখি অনুষ্ঠানটো শেষত কৰিবলগীয়া হ'ল তাৰ বাবে আমি দুখিত আৰু গছপুলি ৰোপণ কৰিব কল্যাণ মেধি মহাশয় তেখেত পেছাত শিক্ষক আৰু আমাৰ নিকেতনৰ লগত জড়িত শুভাকাংক্ষী আৰু প্ৰাক্তন সম্পাদক আৰু অভিভাৱকক তেখেতে এই গছপুলি ৰোপণেৰে আমাৰ আজিৰ যিটো অনুষ্ঠান এই অনুষ্ঠানটো ভৱিষ্যতে বটবৃক্ষত পৰিণত হোৱাৰ এটা শুভকামনা জনাব মই তেখেতক গছপুলি ৰোপণ কৰিবলৈ আহ্বান জনাইছোঁ আজিৰ এই শুভক্ষণত মোক যিটো দায়িত্ব অৰ্পণ কৰিলে গছপুলি ৰোপণ মই আচলতে খুবেই ভাল পাওঁ মই প্ৰকৃতিক ভালেই পাওঁ আৰু মই গছপুলিটো ৰুয়ে যাতে ইয়াতে সামৰণি নহয় ইয়াৰ প্ৰতি মোৰ দায়িত্ব আছে আৰু মোৰ ল'ৰাৰ জন্মদিনতো মই এটা ইয়াত দান কৰিছিলোঁ আৰু এইটো এতিয়া ডাঙৰ দীঘল হৈছে আশা কৰিছোঁ আজিৰ যিটো অনুষ্ঠান আমাৰ
জ্ঞানম একাডেমীৰ নৃত্যশিল্পী যিবিলাক কলা কুশলী এতিয়া অংশগ্ৰহণ কৰি আছে আৰু ল'ৰা ছোৱালীবিলাকে যাতে ভৱিষ্যতে ভাল এটা সুনাম অৰ্জন কৰিব পাৰে। মোৰ এটা বিনম্ৰ অনুৰোধ, এইটো যাতে সদায় বৰ্তি থাকে, যাৰ জন্ম হয় ইয়াৰ মানে সোনকালে মানে সামৰণি নহয়। মই বহুত দেখা পাইছোঁ এনেকুৱা অনুষ্ঠান, মই নিজেও মানে গঢ়ি তুলিছিলোঁ, কিন্তু কালক্ৰমত এইটো মানে বচাই ৰাখিব নোৱাৰিলোঁ। সংগীতক মই খুবেই ভাল পাওঁ, সংগীতৰ আটাইতকৈ ভাল পাওঁ মই বিয়াৰ নাম। মই বিয়া গীত মই প্ৰায় মাজে মাজে শুনি থাকোঁ, গাওঁ আৰু লোকগীতো মই ভাল পাওঁ। গতিকে হয়, আৰু নৃত্য গীত এইবিলাক মই খুবেই ভাল পাওঁ। গতিকে এইটো যাতে দীৰ্ঘায়ু হৈ থাকে তাৰ কাৰণে মই কামনা কৰি মই মোৰ ভাষণ সামৰিছোঁ। ধন্যবাদ। জয়তে শংকৰদেৱ। নমস্কাৰ। জ্ঞানম সংগীত একাডেমী শাখা আনন্দ বজাৰৰ উদ্যোগত আয়োজিত আজিৰ এই শুভ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকিবলৈ পাই নথৈ আনন্দিত হৈছোঁ। আশা কৰিছোঁ এই পবিত্ৰ দিনটোৰ লগত সংগতি ৰাখি যি অনুষ্ঠান আজি আৰম্ভ হ'ল যাতে ভৱিষ্যতে বটবৃক্ষত পৰিণত হয়, সেয়ে মোৰ আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা থাকিল। ধন্যবাদ। আজি বজালী জিলাৰ ভৱানীপুৰৰ জ্ঞানম সংগীত মহাবিদ্যালয়ৰ অধীনত আনন্দবজাৰ শংকৰদেৱ শিশু নিকেতনত জ্ঞানম সংগীত একাডেমী নামেৰে এটি শাখাৰ শুভাৰম্ভ কৰা হয়। এই অনুষ্ঠানত উপস্থিত থাকি মই নিজকে সৌভাগ্যমণ্ডিত বুলি ভাবিছোঁ। আশা কৰিছোঁ এই অনুষ্ঠানৰ আজি গজেই গজালি হয় এই অঞ্চলত চানি ধৰক, তাৰ কাৰণে মই তেখেতসকলক মোৰ আন্তৰিক শুভকামনা জনাইছোঁ। ধন্যবাদ। জ্ঞানম সংগীত একাডেমী সংগীত মহাবিদ্যালয়ৰ এটি শাখা আজি আনন্দ বজাৰত উদ্বোধন কৰা হয়, বাক্সা জিলাৰ আনন্দ বজাৰত। আৰু আমি অতিশয় আনন্দিত যে 2017 চনতে প্ৰতিষ্ঠা লাভ কৰা জ্ঞানম সংগীত একাডেমীয়ে প্ৰথমটো শাখা আনন্দ বজাৰত আজি উদ্বোধন কৰিলে। গতিকে মই সকলোকে মোৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু এই শাখাটোৰ জৰিয়তে আমি এই অঞ্চলৰ আনন্দ বজাৰৰ লগতে ইয়াৰ উপকণ্ঠ অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলক সংগীতৰ দিশত আমি কেনেদৰে আগুৱাই লৈ যাব পাৰোঁ তাৰ ওপৰত আমি গুৰুত্ব প্ৰদান কৰিম। আৰু সকলোকে মোৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ।